বন্ধুসকল আপোনালোকে এইটো এপিসোডত জানিবলৈ পাব আপুনি টপ প্ল্যানত কেনেকৈ ইনভেস্ট কৰিব পাৰিব কি ৰিটাৰ্ণ পাব কেনেদৰে আপুনি ইনভেস্ট কৰি যাব লাগিব আৰু কেনেদৰে আপুনি ৰিটাৰ্ণ সফলতাৰে প্ৰাপ্য হ'ব য'ত আপোনাৰ কোনো চাৰ্জ নাথাকিব য'ত আপুনি কেৱল ইনভেষ্টমেণ্টৰ ওপৰত আপুনি এটা ভাল এমাউণ্ট ৰিটাৰ্ণ পাব তাৰ ওপৰত সবিশেষ এটো সেশন হয় সেশনটো 1 ৰ পৰা আদি কৰি আপুনি কন্টিনিউয়াছলি ভিডিও আহিব সেভিংছৰ ওপৰত আপুনি কেনেকৈ ইনভেস্ট কৰিব শেয়াৰ মাৰ্কেটৰ ওপৰত শিকিব পাৰিব বেংকৰ ওপৰত পোষ্ট অফিচৰ বিষয়ে সকলোবিলাক ভিডিও জানিবৰ কাৰণে আমাৰ ভিডিওটো লাইক কৰিব যদিহে আপোনাৰ ভাল লাগিছে আৰু আগন্তুক ভিডিওবিলাক আপুনি পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যদিহে সাবস্ক্ৰাইব এতিয়ালৈকে কৰা নাই তো প্ৰথম আমি কথা পাতিম টপ ইনভেষ্টমেন্ট আপুনি দেখিছে প্ল্যান 2021 to 22 আপুনি যদিও এই পেজটোত এই ভিডিওটোত আপুনি হিন্দীৰে দেখা পাব বা ইংলিশেৰে দেখা পাব তথাপিও আপুনি অসমীয়াত বুজাই দিবলৈ মই চেষ্টা কৰিম আমি সব ইনভেষ্টমেন্ট কৰো যাহে বেংকত হক পোষ্ট অফিচত হক শেয়াৰ মাৰ্কেটটো আমি কমেই শুনা পাওঁ যেহেতু আমি শেয়াৰ মাৰ্কেটৰ কথা ভয়ে খাওঁ যে শেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিব নালাগে পইচাটো ডুব যায় পুৱাৰ কথাটো কাৰো মুখত শুনা পোৱা নাযায় যে পইচাটো লছ হলেটো শুনা পোৱা যায় তো আমি শেয়াৰ মাৰ্কেটৰ বিষয়েও ইয়াত জানিম আমি আপোনালোকক জনাম যে শেয়াৰ মাৰ্কেট কি হয় শেয়াৰ মাৰ্কেটৰ পৰা কেনেকৈ আপুনি প্ৰফিট আৰ্ন কৰিব পাৰিব শেয়াৰ মাৰ্কেট কেনেকুৱা ধৰণৰ এটা নলেজ হয় সকলোবিলাক মই আপোনালোকক শিকাম অসমীয়াত তো আপোনালোকে আমাৰ চেনেলটোক এটো কাৰণে সাবস্ক্ৰাইব কৰি ল'ব যাতে কি সকলোবিলাক আপুনি জানিব পাৰে আজি জানিম টপ ইনভেষ্টমেন্টৰ কথা টপ ইনভেষ্টমেন্ট কি হয় কেনেকুৱা প্ল্যান আমি লম বেংকত বা কেনেকুৱা প্ল্যানত আমি ইনভেস্ট কৰিম পোষ্ট অফিচত এই সকলোবিলাক এই ভিডিওটোৰ জৰিয়তে আপোনালোকৰ লগত ডিসকাস কৰা হ'ব এই ভিডিওটো ডেসক্ৰিপশন ডিসক্লেমাৰ আপোনাক এটা মই দেখাই ল'ব বিচাৰো ডিসক্লেমাৰ আছে আপুনি ইয়াত হিন্দীত দেখাবলৈ আপোনাক মই বুজাই দিও আপুনি যেতিয়া কোনোবা এটা জায়গাত ইনভেস্ট কৰিব আপুনি তেখেতলোকৰ লগত কথা ডিসকাস কৰি ল'ব কেনেকুৱা ইনভেষ্টমেন্ট হয় কেনেকৈ আপুনি মাহে মাহে দিব লাগিব বা সপ্তাহি দিব লাগিব বা প্ৰত্যেক দিনে দিব লাগিব সকলোবিলাক ডিসকাশন যোনটো জায়গাত আপুনি ইনভেস্ট কৰিব তাৰ এজন ভাল সলাহকাৰৰ লগত সলাহ লৈহে আপুনি হেতু জায়গাত নিবেশ কৰিব আদাৰৱাইজ এই ভিডিওটো এডুকেশন পাৰপাজৰ কাৰণে বনাইছো আপোনালোকক শিক্ষিত আপোনালোকক জনাবৰ কাৰণে মই বনাইছো এটোৰ উদ্দেশ্য এটোহে এটোৰ ভিডিওৰ উদ্দেশ্য এডুকেশন পাৰপাজ আপোনাক সেভিংৰ ওপৰত যোনবিলাক আমাৰ সেভিংস আছে বা আমাৰ যিবিলাক প্ল্যান থাকে সেইবিলাকৰ ওপৰত জনাটোহে আমাৰ কৰ্তব্য আহকচোন ভিডিওটোত আগবাঢ়ো সেভিংস ইয়াত আপুনি দেখা পাইছে সেভিংস আপুনি দেখিব পাব যে আপোনাৰ সেভিংসটো কেনেকুৱা হ'ব লাগে হাইলি হ'ব লাগে সাপোজ আপোনাৰ কাপডাল পইচাটো ইয়াৰ পৰা ইয়ালৈ যাব লাগে আপুনি ইয়াত যদি সাপোজ 100 টকা নিবেশ কৰিছে তো আপোনাৰ ইয়াত 1000 টকা হৈ যাব লাগে সেভিংস আপুনি তিনটা জায়গাত সেভিংস কৰিব পাৰে বা নিবেশ কৰিব পাৰে তিনটা জায়গাৰ নাম্বাৰ 1 ত মই ৰাখিছো পোষ্ট অফিচ সেকেন্ডত ৰাখিছো বেংক থাৰ্ডত ৰাখিছো শেয়াৰ মাৰ্কেটটো এটো কাৰণে থাৰ্ড মোৰ কাৰণেটো শেয়াৰ মাৰ্কেট ফাৰ্ষ্ট কিন্তু আপোনাৰ কাৰণে মই থাৰ্ডত ৰাখিছো এটো কাৰণে শেয়াৰ মাৰ্কেটৰ সবিশেষ নলেজ নথকাৰ কাৰণে আনৰ মুখত শুনি পিনি আমি শেয়াৰ মাৰ্কেটৰ কথা ভয় খাই যাওঁ আৰু শেয়াৰ মাৰ্কেটত নিবেশ কৰিবৰ কাৰণে কি প্ৰক্ৰিয়া থাকে সকলোবিলাক আমিটো দূৰতে ভাগো আপোনাৰ যদিহে বেংকত বা পোষ্ট অফিচত কোনোবা একাউণ্ট আছে তো আপুনি শেয়াৰ মাৰ্কেটত কোনো শেয়াৰ কিনা বেচা কৰিব আপুনি নোৱাৰে তো তাৰ কাৰণে শেয়াৰ মাৰ্কেটৰ কাৰণে আপুনি এটা বেলেগ একাউণ্ট খুলিব লাগে যাক কয় ট্ৰেডিং একাউণ্ট এই সকলোবিলাক শেয়াৰ মাৰ্কেটৰ যেতিয়া ভিডিও আহিব তেতিয়া আমি সবিশেষ আলোচনা কৰি লম এতিয়া পোষ্ট অফিচ আৰু বেংকত আমি ভালদৰে কেনেকুৱা এটা সেভিং প্ল্যান ললে আমি আগন্তুক দিনত এটা ভাল ফল পাব পাৰো তাৰ সবিশেষে এই ভিডিওটোত আলোচনা কৰিম যেনেদৰে আপুনি দেখিছে ভিডিও এপিসোড নাম্বাৰ 1 তেনেকৈ এপিসোড বিলাক আহি থাকিব ক্ৰমাগতে হেতু কাৰণে কৈছো আপোনালোকে যদি এতিয়ালৈকে ভিডিও চেনেলটো সাবস্ক্ৰাইব কৰা নাই তো তেলা প্লিজ সাবস্ক্ৰাইব কৰি ল'ব যাতে আগন্তুক ভিডিও বিলাক আপোনাৰ মিছ নহয় সেভিং হ'ব লাগে আপোনাৰ হাই তো হাই সেভিংৰ কাৰণে আপুনি কি কৰিব লাগিব সকলোবিলাক জনা আপোনাৰ দৰকাৰ আপুনি ইয়াৰ পৰা কাপডাল যাব লাগে আপুনি ইয়াত 100 টকা যেতিয়া নিবেশ কৰিব 100 টকা নিবেশ কৰাৰ পিছত সাপোজ আপুনি ইয়াত 100 টকা নিবেশ কৰিল ইয়াতে 100 টকা নিবেশ কৰিল ইয়াত আপুনি 1000 টকা হৈ পিনে আপুনি ৰিটাৰ্ণ পাব লাগিব ইয়াত 1000 টকা নিবেশ হল আপোনাৰ ইয়াতে যদি 1000 টকা নিবেশ হৈছে তো ইয়াত কিমান আপুনি পাব লাগিব
সকলোবিলাক ডিছকাছ আমি কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। তো ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ আপুনি এপিনৰ পৰা চাই গৈ থাকক, তেতিয়া সকলোবিলাক আপুনি বুজি পাবলৈ সুবিধা হ'ব। প্ৰথম হ'ল 100 টকা লগাই 1000 টকা পোৱাটো কৈছোঁ। আপুনি কিমান দিনৰ ভিতৰত 100 টকা ইনভেষ্ট কৰি বা বেংকত থৈ পিনি কিমান দিনৰ পিছত 1000 টকা বনিব আপোনাৰ? আমি বেংক বা পোষ্ট অফিচ কি বুলি ভাবোঁ? এটা সুৰক্ষিত জেগা। আমাৰ ঘৰত থকা চাপ'জ আপোনাৰ ঘৰৰ গডেজটো, আপোনাৰ এটা লকাৰ, সিমানেই সুৰক্ষিত আপুনি বেংকত বা পোষ্ট অফিচত চলে আপুনি যিমান সুৰক্ষিত। কিন্তু আমি ঘৰত এইটো কাৰণেই সুৰক্ষিত বুলি নাভাবোঁ, আজি যদি কিবা এটা আৰ্জেণ্টলি হৈ যায় আমি এতিয়াই ইউজ কৰিব পৰাকৈ আমি লকাৰ খুলিব পাৰোঁ। যদিহে সেইটো টাইমত বেংক বা পোষ্ট অফিচ বন্ধ আছে, সময়টো চাপ'জ 4টা বজাৰ পিছত, তো আমি সেই পইচাটো ইউজ কৰিব নোৱাৰোঁ। আৰু 100 টকা থৈ আপুনি কিমান টকাৰ ইণ্টাৰেষ্ট পাব? বেংকত হওক পোষ্ট অফিচত হওক কমেহে ইণ্টাৰেষ্ট পায়। আৰু ইণ্টাৰেষ্ট আপুনি কেলকুলেশ্যন এইটো কাৰণেই নকৰে, আপুনি অকল সুৰক্ষিত জেগা বুলিহে ভবা যায়। যেতিয়া আপুনি বেংক এটাত 100 টকা থয় আৰু 1000 টকা বনিবলৈ গৈ থাকে, তাত আমাৰ কিছুমান ইণ্টাৰেষ্ট কেলকুলেশ্যন হৈ গৈ থাকিব লাগিব। আমি 100 টকা থ'লোঁ, 10 মাহলৈকে 100 টকা থৈ পিনি 1000 কৰিলে নহ'ব। 100 টকাহে মই ৰাখিলোঁ, হয়তো 1, 2, 3 ইয়াৰ্ছৰ পিছত 1000 বনি গ'ল। 1 লাখ টকা ৰাখিলোঁ, 10 লাখ টকা বনি গ'ল। 5 লাখ ৰাখিলোঁ, 10 লাখ বনি গ'ল। এইটো ডাবুল, যোনটো আপুনি 1 to 3 ইয়াৰ্ছ বা 5 ইয়াৰ্ছৰ ভিতৰত কমপ্লিটেড হ'ব আপোনাৰ। এই ভিডিঅ'টোত তেনেকুৱাবিলাক আপোনাক মই ডিছকাশ্যন কৰি যাম। মই প্ৰথমে ভিডিঅ'টোত পোষ্ট অফিচৰ ছেভিঙৰ বিষয়ে কথা পাতিম। নেক্সট এপিছ'ডত আপোনাৰ ছেভিং বেংক একাউণ্ট, যেনেকৈ SBI, ICICI যিবিলাক বেংক একাউণ্ট আছে, বেংক একাউণ্টত কেনেদৰে ছেভিং কৰিব লাগে। থাৰ্ড, আপোনাৰ শ্বেয়াৰ মাৰ্কেটৰ ওপৰত মই আপোনালোকৰ লগত শ্বেয়াৰ মাৰ্কেটৰ পৰা সবিশেষ আপোনালোকক জনাম। প্ৰথমতে আপোনাৰ শ্বৰ্ট ভিডিঅ' থাকিব শ্বেয়াৰ মাৰ্কেটৰ ওপৰত, তো চাবৰ কাৰণে চেনেলটো আপুনি জানে। বাকী পোষ্ট অফিচৰ প্ৰথমটো আহিছে SB, মানে পোষ্ট অফিচ ছেভিং একাউণ্ট। সকলোৰে আছে বুলি মই ভাবিছোঁ। এই ছেভিং একাউণ্টত আপোনাৰ কি হয়? এই ছেভিং একাউণ্টত আপুনি পইচা ডিপ'জিট কৰে আৰু উইথড্ৰ কৰে সময়মতে। ইয়াত আপুনি কিছু ইণ্টাৰেষ্ট পায়, যেনেকৈ 7 to 8, 6, 5 এনেকুৱা এটা ইণ্টাৰেষ্ট আপুনি কেলকুলেশ্যন হৈ থাকে, যোনটো আপুনি পাই গৈ থাকে 100 টকাৰ ওপৰত, 10 টকাৰ ওপৰত, যেনেকৈ কেলকুলেশ্যন হয় তেনেকৈ আপুনি পাবলৈ সক্ষম হয়। নেক্সট আছে নেশ্যনেল ছেভিং ৰেকাৰিং ডিপ'জিট একাউণ্ট, যেনেকৈ RD। আমি সকলোৱে RD বুলি ক'লে জানো, ইমান দীঘলীয়া এটা নাম ক'লে আমি নাজানো। তো নেশ্যনেল ছেভিং ৰেকাৰিং ডিপ'জিট আপোনালোকক মই দেখাম। প্ৰথমটো আহিল পোষ্ট অফিচ ছেভিং SB, এইটো সকলোৰে ওচৰত আছে বুলি ভাবিছোঁ। নেক্সট আছে নেশ্যনেল ছেভিং ৰেকাৰিং ডিপ'জিট RD। থাৰ্ড নম্বৰত ৰাখিছোঁ নেশ্যনেল ছেভিং টাৰ্ম ডিপ'জিট, এইটো TD বুলি কোৱা হয়। এইটো সকলোৱে বাই কমেই শুনে। নেক্সট 4 নম্বৰত আছে নেশ্যনেল ছেভিং মন্থলি ইনকাম একাউণ্ট, য'ত MIS। আপুনি এটা একাউণ্টত পইচা ৰাখি পিনি আপুনি মন্থলি ইনকাম কৰিব পাৰে। ছিনিয়ৰ চিটিজেন ছেভিং স্কিম একাউণ্ট SCSS, এইবিলাক স্কিম আছে। নেক্সট স্কিমত ৰাখিছোঁ পাব্লিক প্ৰভিডেণ্ট ফাণ্ড একাউণ্ট PPF, সুকন্যা সমৃদ্ধি একাউণ্ট SSA, নেশ্যনেল ছেভিং চাৰ্টিফিকেট NSC, কিষাণ বিকাশ পত্ৰ KVP। এইবিলাক আমি নুশুনো, পাই কমেই শুনো। আমি প্ৰথমটোৱে শুনো পোষ্ট অফিচ ছেভিং একাউণ্ট, এইটোৰ বাদে আমি শুনাই নাপাওঁ। এই একাউণ্টটোৰ কথা আমি বেছিকৈ গম পোৱা যায়। যোনটো আপোনাক কৈছোঁ মই, সেইটো আমি গমেই নাপাওঁ। এইটো যেনেকৈ আপুনি ল'ব পাৰে কিষাণ বিকাশ পত্ৰ, এইটো আপোনাক নজনাই দিয়ে, ডাকঘৰেও জনাবলৈ নিদিয়ে, নিবিচাৰে জনাবলৈ। এইটোৰ কথা মই আপোনালোকক এইটো কাৰণে কৈছোঁ যে যদিহে এটা ভাল ছেভিং কৰিব মন আছে, আপোনাৰ এটা সময়ত ৰিটায়াৰমেণ্ট প্লেন এটা ল'ব মন আছে, তো আপুনি ছেভিংছ একাউণ্টত পইচা থৈ পিনি একো কৰিব নোৱাৰে। গতিকে আপুনি বেলেগ স্কিম বিচাৰিব লাগিব, য'ত মই 30 বছৰৰ পিছত এটা ভাল পইচা পাম, য'ত নেকি মই আৰামত থাকিব পাৰিম। মই এতিয়া কম ইনভেষ্ট কৰি যাম, 30 বছৰলৈকে ইনভেষ্ট কৰি যাম, তাৰপিছত এটা মই হেপী লাইফ কটাম। এইটো হেপী লাইফ যে আজি 100 টকা থৈছোঁ, কাইলৈ আকৌ 100 টকা ওলাইছোঁ, সেনেকৈ নহয়। সেনেকৈ হ'লে আপোনাৰ কোনো পইচা আপুনি ৰিটাৰ্ণত নাপায়গৈ আৰু আপুনি পইচা নাপাবই পাৰে। তো আপুনি যোনটো এইটো দেখাইছোঁ SB,
ASB একাউণ্টত পইচা থ'লে আপুনি একোৱেই নাপায় আপুনি হয় নে নহয় আপুনি নিজে ফাইণ্ড কৰি চাব পাৰে গতিকে মই আপোনাক দেখাম আপোনাক যদি মই অকমান জুম কৰি দেখাওঁ আপুনি প্ৰথম মই পোষ্ট অফিচ সেভিং একাউণ্টলৈ আহিছোঁ ইয়াত 4% পাৰ এনাম দিয়ে ইণ্ডিভিজুৱেল বা জইণ্ট একাউণ্টত আপুনি সিঙ্গল পাৰ্সনৰ যোনটো সেভিং একাউণ্ট থাকে আৰু জইণ্ট ফ্যামিলি থাকে তো 4% তাতে ইন্টাৰেষ্ট দিয়ে মিনিমাম আপুনি 500 টকাৰ পৰা একাউণ্টটো ওপেনিং কৰিব পাৰে ইয়াত ইন্টাৰেষ্টটো 4.4% দিয়ে আৰু আপোনাৰ সেভিং মিনিমাম ওপেনিং কৰোতে 500 দিব লাগে তাৰ পিছত আপুনি যি ডিপোজিট কৰে এটো আপোনাৰ কথা হয় নেক্সট আছে নেশনাল সেভিং ৰেকাৰিং ডিপোজিট RD হয় এটো ৰেকাৰিং ডিপোজিট বুলি কোৱা হয় যাক আপুনি ফ্ৰম 1 এপ্ৰিল 2020 ইন্টাৰেষ্ট ক্যালকুলেশন যদি ইয়াতে 5.8% দিয়ে আপুনি মিনিমাম 100 টকাৰ পৰা ষ্টাৰ্ট কৰিব পাৰে আৰু মাল্টিপলছ ইন 10 আপুনি 100 ৰ লগত 10 মাল্টিপলছ কৰি পিনি যিমান কৰিব পাৰে সিমান থব পাৰে যেনেকৈ 1 ৰ পৰা ষ্টাৰ্ট কৰি 500 1000 2000 5000 10000 এনেকৈ আপুনি থৈ যাব পাৰে RD টোত এটো ৰেকাৰিং ডিপোজিট কোৱা হয় নেক্সট আছিলে TD account to interest payable annually but calculate quarterly এটোত quarterly calculate কৰে মানে 3 মাহৰ মূৰে মূৰে আপোনাৰ ইন্টাৰেষ্ট ক্যালকুলেশন হয় আপুনি ইয়াতে মিনিমাম 1000 টকাৰ পৰা 1000 টকাৰ পৰা তাত 100 নম্বৰ ম্যাক্সিমাম লিমিট থাকে আপুনি 10000 1 লাখ টকা লৈকে ইয়াত লিমিট থাকে নেক্সট আছে নেশনাল সেভিং মন্থলি ইনকাম একাউন্টস MIS যাক কোৱা হয় তাৰ আপুনি 6.6% আপুনি ইন্টাৰেষ্ট পায় ইয়াতে আপুনি মন্থলি ক্যালকুলেশন হয় আপুনি পইচাটো দিয়াৰ পিছত মন্থলি ক্যালকুলেশন হৈ যায় আপুনি 1000 টকা মিনিমাম ৰাখিব পাৰে ম্যাক্সিমাম আপুনি 4 লাখ 4.5 লাখ টকা ইনভেস্ট কৰিব পাৰে আৰু মাহে মাহে আপুনি ইয়াৰ পৰা ইনকাম এটা পাই থাকিব হেতু আপুনি লৈ লব পাৰে এটো হৈছে নেশনাল সেভিং মন্থলি ইনকাম একাউন্টস নেক্সট আছে সিনিয়ৰ সিটিজেন সেভিং স্কিম একাউন্ট যেনেকৈ সাপোজ আমাৰ ঘৰত সিনিয়ৰ সিটিজেন মানে 60 প্লাসত আছে তো তেখেত লোকৰ কাৰণে এটা ভাল এটা প্ল্যান থাকে তো ইয়াতে 7.4% কে ইন্টাৰেষ্ট পায় আৰু মন্থলি ইয়াতে 1000 কৈ থব লাগে নেক্সট আহিলে পাব্লিক প্ৰভিডেন্ট ফাণ্ডছ একাউন্ট PPF যাক কোৱা হয় ইয়াতে 7.1% ইন্টাৰেষ্ট ক্যালকুলেশন কৰা হয় কম্পাউণ্ডেড কৰা হয় আৰু মিনিমাম 500 টু 1.5 লাখ টকা আপুনি ইয়াতে ফাইনান্সিয়ালি ৰাখিব পাৰে ডিপোজিট কৰিব পাৰে ইয়াৰ পৰা ডিপোজিট কৰাৰ পিছত 15 বছৰত আপুনি প্ৰভিডেন্ট ফাণ্ডৰ পৰাও পইচা আপুনি পাই থাকিব পাৰে নেক্সট আছে সুকন্যা সমৃদ্ধি একাউন্ট আপুনি এইবিলাক সকলোবিলাক মই যিমান আপোনালোকক দেখাইছো পোষ্ট কৰি লব ভিডিওটো লিখি লব আৰু ডাকঘৰত বহি আপোনাৰ যদিহে ডাকঘৰত একাউন্ট নাই তো একাউন্ট এটা খোলাবলৈ চেষ্টা কৰিব আৰু যাৰ একাউন্ট আছে এই সকলোবিলাক স্কিমৰ ওপৰত আপুনি নিৰ্দিষ্ট আপোনাৰ যোনটো ডাকঘৰ হয় সেই ডাকঘৰটোত গৈ পিনি আপুনি ডিসকাস কৰি লব এবাৰ ইনভেস্ট কৰাৰ আগতে তো সুৰক্ষা সমৃদ্ধি একাউন্টটো একে 7.6% নাম আপোনাক ইন্টাৰেষ্ট পায় ইয়াত আপুনি 250 পৰা 1.5 লাখ টকা লৈকে ডিপোজিট কৰিব পাৰে নেক্সট নেশনাল সেভিং সাৰ্টিফিকেট NSC এটো 5 ইয়াৰ্স নেশনাল সাৰ্টিফিকেট হয় 5 ইয়াৰ্সৰ কাৰণে আপুনি পইচাটো ৰাখিব লাগে আপুনি মিনিমাম 1000 ৰ পৰা ৰাখিব পাৰে ইয়াতে 6.8% আপোনাক ইন্টাৰেষ্ট ক্যালকুলেশন কৰা হয় নেক্সট যোনটো সবচে দৰকাৰী মই যোনটো আপোনালোকৰ লগত ডিসকাস কৰিবলৈ গৈ আছো কিষাণ বিকাশ পত্ৰ KVP এটো ইন্টাৰেষ্ট ক্যালকুলেশন 6.9% আপুনি পাব ইন্টাৰেষ্ট amount investment double in 124 months yani 10 yearsৰ পিছত আপুনি যিমান পইচা ৰাখিব তাৰ দুগুণা হৈ যাব সাপোজ আপুনি 10000 কে ইনভেস্ট কৰি গৈছে 10 বছৰৰ পিছত সাপোজ 1000 টকাকে আপুনি 1000 টকা মিনিমাম ইনভেষ্টমেন্ট আছে ইয়াতে মিনিমাম 1000 টকা আপুনি ৰাখিব লাগিব প্ৰত্যেক মাহে আপুনি যদি 10 বছৰৰ পিছত এটো উলিয়াবলৈ যায় তেতিয়া আপুনি এটো কিমান আপুনি ৰিসিভ কৰিব এই কথাটো মই সাপোজ ইয়াতে আপুনি ইনভেস্ট কৰিব বিচাৰিছে আপুনি ইয়াতে যেতে কিষাণ বিকাশ পত্ৰত 1000 টকা কৈ আপুনি ইনভেস্ট কৰি যাব সাপোজ 1000 টকা আপুনি ইনভেস্ট কৰিছে মানি লৈছো 1000 টকা আপুনি ইনভেস্ট কৰিছে গুণা 12টা মাহ থাকে ইনটু 10 বছৰলৈ কৰিলে আপোনাৰ বনি যাব এটো ক্যালকুলেশন কৰি লব 1,20,000 আখৰবিলাক বেয়া হৈছে আপুনি চাই লব 1,20,000 ইয়াৰ আপুনি 1,20,000 ৰ ডাবল পাব
10 বছৰৰ পিছত 1,20,000 আপুনি থলে ইয়াৰ ডাবল পাই যাব ইয়ানি 2,40,000 টকা আপুনি 10 বছৰৰ পিছত পাবলৈ সক্ষম হ'ব গতিকে অকল সেভিং একাউণ্টত এটো সম্ভৱ নহয় তো কিষাণ বিকাশ পত্ৰ মই আপোনালোকক কিষাণ বিকাশ পত্ৰটো আপোনাক দেখাম তো কিষাণ বিকাশ পত্ৰত যেতিয়া আপুনি পইচা এটা সেভিং কৰি ৰাখিব এটা লং টাৰ্ম ইনভেষ্টমেন্ট মানে সময় ধৰি পিনি আপুনি 10 বছৰ ধৰি 20 বছৰ ধৰি পইচা এটা যেতিয়া ৰাখিব এটো মই 1000 টকা দেখাইছো আপুনি তাতকৈ বেছিও ল'ব পাৰে তাতকৈ কম কিন্তু নোৱাৰে মিনিমাম আপুনি ইমান ল'বই লাগিব তো আপোনালোকে এটো চাই ল'ব কিমান আপুনি ৰাখিব পাৰে আসলতে মিনিমাম কিন্তু 1000 টকা ৰাখিবই লাগিব এটো মই বেছি এটো কাৰণে ইম্পৰ্টেন্ট বা ভাল বুলি কৈছো আপোনাক ইয়াতে আপুনি যেতিয়া পইচাটো ৰাখিব আপুনি এটা নিৰ্দিষ্ট টাইমৰ পিছত দুগুণ এটা পইচা হ'ব সপোজ আপোনাৰ 6 লাখ টকা হৈছে কি 12 লাখ টকা হ'ব আপোনাৰ যদি 20 লাখ হৈছে 40 লাখ হ'ব 50 লাখ হৈছে 1 কৰৰ হৈ যাব হেতু কাৰণে এই মিনিমাম যোনটো ইনভেষ্টমেন্ট আছে ইয়াতে সেই মিনিমাম ইনভেষ্টমেন্টত যদি আপুনি বহাই ল'ব বিচাৰে তো বহাই ল'লে প্ৰত্যেক মাহে দি যাব লাগিব আপুনি আপোনাৰ সুবিধাৰ্থে আপুনি চাই ল'ব এই স্কিমটো মই বহুত ভাল বুলি কৈছো আপোনাক আৰু মই দেখাম আপোনাক নেশনেল বা কিষাণ বিকাশ পত্ৰ আপোনাৰ সাৰ্টিফিকেট কিষাণ বিকাশ পত্ৰ যেতিয়া আপুনি পইচা এটা সেভিং কৰিবলৈ যাব কিষাণ বিকাশ পত্ৰত আপুনি এনেকুৱা এখন সাৰ্টিফিকেট পাব আপুনি যিমান টকা ইনভেষ্ট কৰিব প্ৰতি মাহে তেনেকুৱা এখন সাৰ্টিফিকেট পাব এই সাৰ্টিফিকেটখন লোৱাটো বহুত জৰুৰী ইয়াৰ বহুত ভ্যালু আছে তো যেতিয়া আপুনি পোষ্ট অফিচত যাব কেবিপিএছ ৰ ওপৰত আপুনি খুদিব ডাকঘৰত আৰু পাৰিলে ইয়াত সেভিংটো লগাব ইজ এন বেষ্ট অপৰচুনিটি আপুনি এটো সবিশেষ কথা পাতিলৈহে আপুনি ইয়াত সেভিং কৰিব নেক্সট আপুনি যদি ঘৰত এনে আছে বা ঘৰত আপোনাৰ এটা ভাল এন্ড্ৰইড ফোন আছে বা ল্যাপটপ আছে তো আপুনি জিৰো ইনভেষ্টমেন্ট কৰি পিনি আপুনি ইয়াতে ইনকাম কৰিব পাৰিব 100 টকাৰ পৰা 1000 টকা আপুনি দেখিছে তো ভিডিওটো তলৰ ডেসক্ৰিপচনত মই দি দিম লিংকটো আপুনি চাই পিনি ওয়ার্ক ফ্রম হোম কেনেদৰে কৰিব বা কিহত কৰিব লাগে সকলো সবিশেষ জানি ল'ব পাৰিব ভিডিওটো একবাৰ চাই ল'ব আপোনালোকে নেক্সট আমি কথা পাতিম এই ভিডিও এপিসোডত এজ ওয়াইজ আমি যদি 20 বছৰ হৈছে আপোনাৰ যদি 30 বছৰ হৈছে আপোনাৰ যদি 40 বছৰ হৈছে তো এজ ওয়াইজ ৰিটায়াৰমেন্ট প্ল্যান কেনেকৈ ল'ব আজিকালি ৰিটায়াৰমেন্ট হলে যেনেকৈ পইচা পায় আপুনিও এটা ৰিটায়াৰমেন্ট সময় পালে আপুনি পইচা এটা ৰিটাৰ্ণ পাব পাৰে তো ইয়াৰ ওপৰত আমি সম্পূৰ্ণকৈ কথা পাতিম যদি এই ভিডিওটো ভাল লাগিছে সকলো বন্ধু বান্ধৱী বা ঘৰৰ যোন মানুহ আপোনালোকৰ সকলোৰ লগত শেয়াৰ কৰিব ভিডিওটো ডিসকাস কৰিব ভিডিওটো চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি এই ভিডিওটো আপোনাৰ লাগতিয়াল বুলি ভাবিছে তো লাইক কৰি দিব শেয়াৰ কৰি দিব তো আজিলৈ ইমানতে সামৰো বাকি নেক্সট এপিসোডৰ কাৰণে আপুনি চেনেলটো সাবস্ক্ৰাইব নিশ্চয়কৈ কৰি ল'ব আজিলৈ বাই বাই টেক কেয়াৰ